Dipurong si pikang hoso ke klang katang na banghini kachong hoso pulis arideng kachane. Surihini reng koda pojokong poni phai thom ke ba si themana ni ada por phai sir ke ba poralom Dipu Housing Board inut pherangke klembang pabitra bora hempen gas cylinder hini inverter lapen invert battery kasuke me pendang lok pinang an hemton chubuche ahor mohortar kangho sotum kepon pilora jo bora sangho ahematum ardi pachar samset an pindo lapen pabitro bora ahem athino kido jiban teron ahema longle thotseta kangho sotum warsai ki mechu nc kangho sotum ludamsi drone camera DSLR camera inverter and battery gas cylinder kasuke me harlung ki me pen tham chubuche ahor mohortar he huido anta pon pilor lo pusi berta longdu lapen kiten me banghini bang phot ma phan arada tumari deng chingnang cheklo banghini ka chingnang chek amen taju ali lapen gure tati pusi berta longdu ये तो ये আসলে নাকি হয় ये আসলে কালি বালিয়া তো আৰু এটা অলপ ইয়াত কোন বস্তু দিছে কব কৈছে যে জায়গাটো কলে বস্তু চালে ধৰা পৰি যাব না কি আহিছিল না সেইদিনাখন সেইদিনা নহয় কালি হিয়ে আহিছিল আমি হাতটো চিনি পাইছে না চাইকেলখন আও যাইছো খেয়াতি ভিতৰ পৰা এটা মেচিন উলাই আনিছে বাহিৰলৈ খেয়াতি খুদিছে কাট বিচাৰিছে মই বোলো পবিত্ৰ চাওক বিচাৰিছো গাখীৰ লৈ বোলো পবিত্ৰ চাওক বিচাৰিছে আহিছে নেকি তাৰপিছত বোলে না আহি আছে আমাৰ ঘৰ চাফা কৰিব বাস ভোলা ভাই বোলো আমি গুচি গলো আৰু ইমান ৰ'দ নহয় দাদা মই নাম কি মোৰ নাম হৈছে ৰাজু কি ৰাজু মুছলিম হয় আলি কি তুমি কি কৰা কোনে চুৰ কৰে এইটো পচা কৰি মানটো হয় তো কালি বলে সারা ঘৰত চুৰি হৈছে কালি বলে এইখিনি চুৰি কৰিছে কালি তো মই গোটেই দিন ঘৰতে আছিলো মই আ নাই এতিয়া আজি আহিছো মই অলপ ইফালে আহিছিলো পইচা পাও একজন তাত লব আহিছিলো পিছত ইফালে অলপ লাফৰা হৈ আছিলে ইফালে চাইছো অলপ উঠি পাৰি কিনে চাইছিলো আৰু কৈ আছো পইচা যোনটো মানে লৈ গ'ল এইটো মানে ঘৰত লাগিলে মই লৈ যাম এইটো কৈ আছো মই দোকানটো চুৰি কৰা দিনে কৰা ৰাতি কৰা চুৰি ৰাতি কৰে ঠিক আছে গরে গরে কি দাদি কত ঘর মোর শীতলাবাড়ি এই কোনে চুর করে পচা সব ডাঙৰ চুৰ পচা মই নাহো ক্লাৰ্টম ক লৰা আছে কাৰ্বি লৰা পচা এইকেইটা আছে এন্তে 4 জন মান আছে এন্তে 4 জন আহে ইহঁতৰ লগত থাকে মই তো আজি ইয়াক লগ পাইছো মোক মাতি লৈ আনিছো বজাৰ পৰা কিবা কাম আছে বোলে মোৰ লগত বল তোক মই 200-300 টকা দিম সেইটো কাৰণে বল কৈ কিনে মোক মাতি আনি মই ঘৰত চাউল খাবলৈ টকা নাই 1 টকাও নাই সেইটো কাৰণে বল কৈছে সেইটো কাৰণে আহিছো ইহঁতে কি ইহঁতে বেটেৰী চেট্ৰি কিবা কিবি লৈ যোৱা দেখি পাওঁ মই বজাৰত এই পইচা বিলাক এইটো দেখি পাইছো মই বজাৰত পইচাটো হললাল বস্তি তাৰপিছত মানে কম্পিউটাৰটো ওলাইছে সিহঁতি দিছে মোক কাক বিচাৰিছে মই বোলো ছাৰৰ নামটো পবিত্ৰ ছাৰ বিচাৰিছোঁ বোলে আহি আছে আমাক বোলে চাফা কৰিব দিছে হোলা ভাই মোলা চাফা কৰিব দিছে ছাৰেতো চিংগুল মানুহ যেতিয়া চাফা কৰাব দিছে মই আকৌ বেলেগক গাখীৰ দিবৰ কাৰণে গুচি গ'লো তাৰপিছত আজি আকৌ মই যেতিয়া গাখীৰ দিবলৈ আহিছোঁ তেতিয়া শইকীয়া ছাৰ মানে গাখীৰ ফাৰ্ষ্ট দিওঁ শইকীয়া ছাৰে কালি বোলে আমাৰ ছাৰৰ তাত ফুল হৈ গ'ল এই বোলো মই নিজে দেখিছোঁ বোলো দুটা মানুহ কালি বস্তু ওলোৱা দিনৰ 9 বজে মইতো ধৰি দিব পাৰিলো হয় মই চুৰ বুলিতো নাজানো আৰু মই চাফা কৰিব দিয়া বুলি মোৰ কথা কৈছে চাৰে চাফা কৰিব চব লৈ গ'লে বুলি সিহঁতৰ ঘৰত কৈছে কি দেখাই দিব এই পইচাটো ক'ত ঘৰ দেখাই গাড়ী ফালে সিং তাৰ লগে যাবলৈ ব্লগ আছে না
যদি এইফালে থাক এইফালে কথাটো দেখুৱাই আহিব বলক আমি ইৰ গল নহয় দাদা আমি হেড গল চিনি নাপাও আগৰ বছৰত থাকে নহয় আমি মানুহৰ মুখ শুনিছো মই তোৰ হতক মই পিটকা দিব বিচাৰো কিয় নহয় দাদা কিয় মিছাটা কয় কিয় মিছাটা কয় আৰু হিয়াক চেণ্টাৰৰ সামা পথাৰত থাকে বুলি কম যায় আপুনি কি কৈছে ক'ত আছে এটা আজি বহুত দিনৰ আগত কথা পাতে না মোবাইল সুবাইল তালৰে হয় তাৰ লগত মোবাইল সুবাইল একো নহয় আপোনাৰ কেনেকৈ নহয় এটো হিৰ না মই ঘৰ চিনি নাপাওঁ দাদা বিশ্বাস কৰক হি যদি ভাল হোৱা নাই তেতিয়া হি মোৰ এৰিয়াত আহিব নোৱাৰিব মই 1 নম্বৰ ভাড়া থাকো আৰু হি ক'ত থাকিব নাথাকিব এটো মোৰ কোনো দায়িত্ব নাই আৰু যদি আহিব মই চেষ্টা কৰিম তাত গৈ কিনে সুধিলে পাই যাব আৰু যদি মোৰ কথা হৈছে একদম মাৰি দিব কিয় একবাৰ মই নিজে পুলিচৰ হাতত ধৰাই দিছো কোনখানা নাই দাদা মোবাইলটো চাওঁ দে আমাক শিকাইছে কি আকৌ কলটো ডাইল কেলে পইচা লাগে মান মৰি যাম ফাঁচি লৈ আহ পইচা লাগে মৰি যাম পইচা লাগে মৰি যাম এই 5 মিনিট টাইম এই কি আছে কথা পাতি আছো বাইদেউ মই দল 5 মিনিট আপুনি ফোনত লাইন নহয় আমাৰ বিলত কথা পাতি আছে আমাৰ লগতে কথা পাতি আছে আপুনি কাক শুনাই আছে নাই লাইনত আছে মোবাইল চেঞ্জ কৰি দাদা দাদা আপনি আমার চিনেন না আর এটা কালি মই নাছিলো মই গুৱাহাটীত আছিলো গতিকে মোৰ ঘৰত 9 মান বজাত চুৰ সোমাইছিল আৰু আচৰিত কথা মোৰ গাখীৰ দিবলৈ অহা ল'ৰাটোৱে মুখামুখি হ'ল চুৰে ক'লে যে ছাৰে মোক কামত আমাক লাগিব দিছে বুলি কৈছে সেই বুলি মোৰ ইনভাৰ্টাৰ উলিয়াইছে দিন দুপৰতে দিনত এনেকৈ যদি ডিফুত এই ঘটনাবোৰ হয় তেতিয়াহ'লে আমি কেনেকৈ নিৰাপদ কেনেকৈ আমাৰ সা সম্পত্তি নিৰাপদে থাকিব এনেকৈ হ'ল এতিয়া কথা হ'ল এইটো পুলিচৰ দায়িত্ব প্ৰশাসনৰ দায়িত্ব যে কেনেকৈ ইয়াৰ ৰুটটো উলিয়াব পাৰি ইয়াৰ মূলটো ক'ত কোন এই গোটেই গেঙৰ বা গোটেই গেংটোত কোন কোন আছে এইটো কাৰণ এইটো ডিফুত সঘনে এই ঘটনাটো ঘটি আছে মোৰ বস্তু নিছে চিলিণ্ডাৰ দুটা তাৰপিছত মোৰ নিছে বস্তু কেইখনমান মোৰ কাঁহৰ থাল আছিলে এইখন নিছে আৰু মোৰ নিছে ইনভাৰ্টাৰটো নিছে মোৰ বেটেৰী আৰু ইনভাৰ্টাৰৰ মেচিনটো নিছে আৰু মই বিভিন্ন মিটিঙত পোৱা শৰাইবোৰ মোৰ এই বিভিন্ন ধৰণৰ শৰাইবোৰ আছিল মিটিঙত মোক সন্মান কৰি দিয়া এই শৰাইবোৰ লৈ গৈছে আৰু মই আহি পাইছোহে মাত্ৰ এতিয়া আজি শতাব্দীত ৰাতিপুৱা গতিকে মই গোটেইবোৰ ঠিক চাবই পৰা নাই ভালকৈ গতিকে আৰু হয়তো কিছু বস্তু মোৰ নোহোৱা হৈছে গতিকে প্ৰশাসনক মই এইখিনি কথাই অনুৰোধ জনাইছো যে ইয়াৰ একেবাৰে ৰুটত গৈ ইয়াক মানে নিৰ্মূল কৰিব লাগে নহ'লে ডিফুৰ মানুহ নিৰাপদ নহ'ব ধন্যবাদ।